নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ যান বাহনৰ ক্ষেত্ৰত আৰক্ষীলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী দুৰ্গা পূজাৰ সময়ত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিব লাগিব যান বাহনগৰাকীলৈ আৰক্ষীক অষ্টম হৈ থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী প্ৰতিটো প্ৰান্ততে আৰক্ষীসকলক সাজু হৈ থকাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগেও জাৰি কৰিছে নিৰ্দেশনা বাইক আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট আৰু আনহাতে চাৰিচকীয়া বাহনৰ চালকেও লগাব লাগিব ছিট বেল্ট নিয়ম নমনা চালকৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা যদি আপুনি নিয়ম ভংগ কৰিলে ভৰিব লাগিব 10,000 টকা জৰিমনা আৰু ইয়াৰ লগতে অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল হ'ব পাৰে নিয়ম ভংগ কৰা চালকৰ বিৰুদ্ধে এই মুহূৰ্তত জনাইছো যান বাহনৰ ক্ষেত্ৰক লৈ আৰক্ষীলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী আৰু আনফালে দিব লৈছো পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ সমন ৰাহুল গান্ধী সোনিয়া গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তৃতীয়বাৰলৈ আদালতৰ সমন দিছে উত্তৰাখণ্ডৰ আদালতে সমন প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীলৈ 18 নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ বাবে সমন জাৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 18 নৱেম্বৰত আদালতত হাজিৰ হৈ আত্মপক্ষ সমৰ্থন কৰিব পাৰিব উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে জাৰি কৰিছে সমন ইয়াৰ পূৰ্বে 21 ছেপ্টেম্বৰত সুহাৰিয়ে হাজিৰ হোৱাৰ বাবে লাভ কৰিছিল সমন আদালতত হাজিৰ হ'ব নোৱাৰাত নিম্ন আদালতে জাৰি কৰিছে নতুন সমন এখন ৰাজহুৱা সভাত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক অপমানসূচক মন্তব্য অভিযোগ দিছিল দিল্লীৰ 10 জনপদ জ্বলাই দিবলৈ উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ এই মুহূৰ্তত জনাই আছোঁ ৰাহুল গান্ধী সোনিয়া গান্ধীক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা